দলৰ বেয়া দিনত মুণ্ডন কৰি স্বাৰ্থপাতি দল ত্যাগ কৰিছিল বিধায়ক অশোক সিংঘালে। দলৰ ভাল দিনত পেৰাচুটত আহাদি ঢেকিয়াজুলিৰ বিধায়ক হৈছিল অশোক সিংঘাল। বিধায়ক অশোক সিংঘালে এতিয়া সমষ্টিটোৰ পুৰণা বিজেপি নেতাকৰ্মীক অতৰাই সংস্থাপিত কৰিছে আন দল বাগৰা কলংকৃত নেতাকৰ্মীক। এনেদৰে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে সমষ্টিটোৰ প্ৰবীণ বিজেপি নেতাই। অশোক সিংঘালৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ অনা কোন এগৰাকী বিজেপিৰ প্ৰবীণ নেতা? চাওক প্ৰবীণ বিজেপি নেতাগৰাকীয়ে বিধায়ক অশোক সিংঘালৰ বিৰুদ্ধে কৰা বিশুদ্ধাৰৰ সন্দৰ্ভত। ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ বিৰুদ্ধে সমষ্টিটোৰে একাংশ বিজেপিৰ প্ৰবীণ নেতাকৰ্মীয়ে বিদ্ৰোহ কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি তথ্য ফাদিলৰ ভাবুকি দিয়াৰ পাছত এইবাৰ বিধায়কগৰাকীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে সমষ্টিটোৰ এগৰাকী প্ৰবীণ নেতাই। বিজেপিৰ প্ৰবীণ নেতা, বিজেপিৰ ৰাজ্যিক পৰিষদৰ সদস্য, ৰাজ্যিক শ্ৰম কোষৰ আহ্বায়ক তথা ৰাজ্যিক চাহ মৰ্চাৰ প্ৰাক্তন উপসভাপতি তৰুণ চাহুৱে কয়, দলৰ বেয়া দিনত বিধায়ক অশোক সিংঘালে দলৰ স্বাৰ্থ পাতিছিল, মুণ্ডন কৰিছিল আৰু দলৰ পৰা ওলাই গৈছিল। দলৰ সংকটৰ সময়ত মুণ্ডন কৰি ওলাই যাব পাৰে, এতিয়া আকৌ দলৰ ভাল দিনত আহোঁতেই তেওঁ পেৰাচুটত আহাদি আহি গৈছে। পুৰণা কৰ্মী নহয় বুলিতো আমি কোৱা নাই, কিন্তু তেখেতে দলৰ শ্ৰাদ্ধ কৰি মুণ্ডন কৰি তেখেতে সেই সময়ত ওলাই গৈছে। আকৌ তেওঁ পাৰ্টিত জইন কৰিছে। আমিতো দলতে আছো, আগতো আছিলো, এতিয়াও আছো, ভৱিষ্যতেও থাকিম। আৰু যোৱাবাৰ পালোহেঁতেন, মোৰ নামো ওলাইছিল, মই দেখিছিলো টিভি পত্ৰতে। কিন্তু এনেকুৱা হৈ গ'ল যে পেৰাচুট নমাই দিলে, পেৰাচুটৰ পৰা নামি গ'ল, গ্ৰাছ ৰুটৰ কামেই নোহোৱা কৰি দিলে। বিধায়ক অশোক সিংঘালে সংগঠনক নিজৰ বনাব বিচাৰিব, নিজৰ মতে সংগঠন চলাব বিচাৰিব, সেইটো আমি মানি নলওঁ। সংগঠনৰ দয়াতহে তেওঁ বিধায়ক হৈছে, তেওঁ নিজৰ স্বাৰ্থত কাম কৰি আছে, কিন্তু সমষ্টিৰ উন্নয়নত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সংগঠনৰ কথা মতে তেখেত চলিব লাগিব। তেখেতে নহয়, যিমান বিধায়ক আছে সকলোৱে চলিব লাগিব, দলৰ নীতি আদৰ্শত চলিব লাগিব। কাৰণ দলে তেওঁক টিকেট দিছে, গতিকে তেওঁৰ কথাত সংগঠন নচলে। গতিকে তেখেতে যিটো কথা ভাবি আছে, এই কথাবিলাক আজি এটা সুবিধা হৈছে ৰাইজে। তেওঁ নিজাববীয়াকৈ কি কৰিছে দেখুৱাই দিয়ক। তো ৰাইজেতো আমাক সোধে না। আৰু বাগানবিলাকতো আজিৰ ডেটত মানে আমাকে কেতিয়াবা আমি গ'লে বাগানত সোধে যে আপোনালোকে চেনিটো আমাক কেতিয়া দিব, আমাৰ 350 টকাটো কেতিয়া দিব, প্ৰসূতি কাৰণে যিটো পইচা 12,000 পৰা 18,000 দিয়াৰ কথা, এইটো কেতিয়া দিব। এতিয়াতো কেতিয়াবা আমাৰো জবাব বন্ধ হৈ যায়। বিজেপিৰ ঢেকিয়াজুলি সমষ্টিৰ প্ৰবীণ নেতা তৰুণ চাহুৱে বিধায়ক অশোক সিংঘালক আক্ৰমণ কৰি বিধায়কগৰাকীয়ে বিজেপিৰ পুৰণা নেতাকৰ্মীক অৱহেলা কৰি দুৰ্নীতিগ্ৰস্ত অন্য দলৰ নেতাকৰ্মীৰে দলৰ ভিতৰ চৰা পৰিপূৰ্ণ কৰা বুলি উল্লেখ কৰি কয়, আজি যে মিটিং কৰিবলগীয়া হৈছে, আজি যে পদত্যাগৰ কথা কৈছে, নতুনবিলাকে এতিয়া আমাক আদৰ্শ শিকাব। তেওঁলোকে মঞ্চত ভাষণ দিব, আমি তলত বহিম। আমাৰ স্বাভিমান নাই। যাৰ গাত স্বাভিমান নাই, সেই মানুহটোৱে, যাৰ ব্যক্তি স্বাৰ্থ আছে, সেই মানুহজনে তাৰ কথা শুনিব। যিহেতু বিগত সময়ত তেহেঁতে নিজৰ দলবিলাক ডুবাই থৈ আহিছে। বহুত ভাল হেনো মহান ব্যক্তি নহয়, ৰাষ্ট্ৰপতি বঁটা লৈ অহা নাই মানুহবিলাক। ৰাষ্ট্ৰপতি বঁটা প্ৰাপ্ত ব্যক্তি নহয় যে এইবিলাকক ইয়াত আমি আনিবই লাগিব, তেওঁলোকৰ কথা শুনিব লাগিব। তেওঁলোকে কি কৰি আছে এইটো ৰাইজে গম পায়। বিগত সময়ত তেওঁলোকৰ দুনিয়াভৰত কেলেংকাৰী আছে। সেইকাৰণেতো ভয়ত বিজেপিত আহিছে। বিজেপিত আহিলতো ভাল কথা, বিজেপিততো মানা কৰিব নোৱাৰে, এইটো চবেই আহিব পাৰে। কিন্তু কথা হ'ল যে আমাৰ বিধায়কজন তলৰ মানুহখিনিক চিনি নাপায়, পুৰণা মানুহখিনি আজি চিনি পায়। আজি অমিয়পুৰত ফণীন্দ্ৰ নাথ, নিবাৰণ ভূঞা, এই মানুহবিলাক আজি পুৰণা মানুহ, ফাউণ্ডাৰ মানুহ, 1991 চনৰ পৰা লাগি আছে। আমাৰ বজৰংলাল পাটোতিয়া, ফাউণ্ডাৰ প্ৰেচিডেণ্ট, গোপাল মিশ্ৰ, শচীন তাঁতী, এইবিলাক মানুহ, অজিত ভৌমিক, শিৱাস মণ্ডল, এইবিলাক মানুহ পুৰণা মানুহৰ ঢেকিয়াজুলি। এই 91ত যদি আপুনি ফাইল খোলে আপোনালোকে পাব, আৰু এতিয়াও আছে তেওঁলোকে। কিন্তু দলে এই কথাবিলাক গুৰুত্ব দিয়া নাই। গতিকে যদি নিদিয়ে তো অদূৰ ভৱিষ্যত হয়তো পৰিণাম ভাল নহ'ব। এনেদৰে এতিয়া পুৰণি বিজেপি নেতাকৰ্মীৰ ক্ষোভ আৰু বিদ্ৰোহৰ সন্মুখীন হৈ বিধায়ক অশোক সিংঘালৰ ঢেকিয়াজুলি ভেটিত কঁপনি উঠিছে। গভীৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে বিধায়কগৰাকীৰ ৰাজনৈতিক ভৱিষ্যতো। ব্যুৰো ৰিপৰ্ট, অগ্নিগড় নিউজ।